Good morning guys. It just সাৰ পাই উঠিছো আৰু মই পিনে মুখ চুখ ধুই কেনে আহিলো আৰু চবলক ডেটো ষ্টাৰ্ট কৰো। হেল্ল' ইউটিউব ফেম, এতিয়া মই মৰ্ণিং ব্ৰেকফাষ্ট কৰিব লৈছো। মই গাখীৰৰ লগত লৈছো বেকাৰী বিস্কুট। এইটো হৈছে কোকোনাট বিস্কুট, মই খাই বহুত ভাল পাওঁ আৰু লগত লৈছো এটা সল্টি ওৱান। কোনে গাইছ, মই আহিলো মনজিতৰ ঘৰ। মনজিত হৈছে মই তাৰ লগৰ। তো আহক তাহাঁতৰ ঘৰ। এইটো মনজিত। গাইছ, আমি এতিয়া পালোহি মনজিতৰ ঘৰৰ ওপৰত আৰু দেখিছে ই কাৰোবাক ফোন কৰি আছে আৰু এইপিনে ভিউটো দেখিছে নে কি ধুনীয়া। এইপিনে এইটো হৈছে আমাৰ টিভি চেণ্টাৰ টাৱাৰটো। এতিয়া আমি গৈ আছোঁ জয়ন্ত দোকান। ওচৰতে আছে, ষ্টেচনাৰী দোকান হয়। আপোনালোকৰ পেন পেঞ্চিল কিতাপ বহী আৰু যি লাগে আৰু ষ্টেচনাৰী বস্তু চব পাই যাব ইয়াত। কিন্তু গাইজ দুখ কিবা দোকান বন্ধ ৰে, কি কৰিম। আমি এতিয়া পেপচি খাই আছো। এইপিনে গেঠু পেপচি খাই আছে। কেনে খাই দেখাই দে পেপচিটো এবাৰ। তোৰ পেপচি খাই কিমান ভাল লাগে? তই কেইবটল খাই দিব পাৰিবি এবাৰ? দুবটল। অঁ, তোৰ দাঁতকেইটা দেখাই দে এবাৰ। দেখাই দে আকৌ, তেতিয়া ভাল লাগিব ন ব্লগত। দেখা না প্লিজ, সেইটো দেখিলে ন দাঁতকেইটা ইয়াক কি ধুনীয়া, নিগনিয়ে লৈ গ'ল। ত' গাইজ, এইপিনে মোৰ দাদা, মোৰ নিজৰ আপাৰ ল'ৰা। গাইজ, মই গা ধুই আহি গ'লো, ফ্ৰেছ হৈ ল'লো। এতিয়া বাজিছে 12:30। ভাতটো খাই লওঁ। আজি ঘৰত আছাম ট্ৰেক্টৰ বনিছে, খাই লওঁ দেই গাইজ। ত' গাইজ, আজি আমাৰ ঘৰত লগৰ ফুৰিব আহিছে। দেখাইছো কোন আহিছে, বলক। এইপিনে মামাই দিয়া স্কুটি লৈ আহিছে ৰাণা, আৰু এইপিনে অনুৰাগ চাইডে হাই কৰি দিয়া। যাব ওলালে এইপিনে বা, আৰু সেইপিনে ওলাই আছে বলাই কৰি। এইপিনে মা ষ্টাইল কৰি আছে, মাহেঁতি যায়গৈ মৰাণ। আৰু গাইজ, এইপিনে মাহেঁতি যাব ওলালে, আৰু এইপিনে আহিছে অনুৰাগ আমাৰ ঘৰত। অনুৰাগ আজি ঘৰ ৰখীয়া আমাৰ ঘৰত। চ' ফাইনেলি বস্তু পেকিং কৰি ৰেডি হৈ গ'ল। বাহেঁতি যাব ল'লে এতিয়া ডাইৰেক্ট মৰাণ যাব, আৰু এইপিনে বলাই খুৰি যাব লৈছে। তো গাইজ, এতিয়া অনুৰাগ পাই গ'লহি আমাৰ ঘৰ। এইপিনে অনুৰাগ বৰষুণত তিতি অৱস্থা বেয়া, আৰু এইপিনে বাইক পুৰা তিতাই দিলেহি মোৰ। আৰু এইপিনে আহিছে লগত, চাওঁ আকৌ দেখাই দিয়া মুখখন, চাওঁ আকৌ দেখাই দিয়া। হেণ্ডচাম ল'ৰা দেই, এইটো হেণ্ডচাম ল'ৰা, হাই কৰি দিয়া। গাইজ, এতিয়া বাজিছে 4:30, আৰু এইপিনে আমাৰ দেখিছে আজি আহিছে আমাৰ নতুন চেফ আমাৰ ঘৰত। এইপিনে অনুৰাগ কোঁৱৰ, যোনে খানা বনাই আছে। এইপিনে আছে আলু, আদা নহৰু, পিঁয়াজ, জলকীয়া, আৰু এইপিনে বনাই চিকেন। বহুত ধুনীয়া ধুনীয়া স্মেল ওলাইছে। আজি স্পেচিয়েল চেফ অনুৰাগ কোঁৱৰ। অনুৰাগ চাই দিয়া এইপিনে। অঁ, কি বনাইছা কোৱাচোন? ব্ৰইলাৰ বনাইছে। আৰু কি ড্ৰাই ফ্ৰাই বনাইছা নে গ্ৰেভি? ড্ৰাই ফ্ৰাই। ঠিক আছে, বনি আছে তেন্তে খানা। আমি খাব পাম বুলি আশা কৰিলোঁ। আৰু অনুৰাগ হৈছে মোৰ লগৰ, আগৰ স্কুলৰ পৰা লগৰ, চাইল্ডহুড ফ্ৰেণ্ড হয়। আৰু এতিয়া সি পঢ়ি আছে শিৱসাগৰ ৰাজীৱ গান্ধী। মাংস ৰেডি হৈ গ'ল, অনুৰাগে বনাইছে ধুনীয়া চিকেন ড্ৰাই ফ্ৰাই। মোৰ 1K ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে মোক লগৰ এটা লগ কৰিব আহিছে এতিয়া। হাই কৰি দিয়া। অঁ, এইপিনে মোৰ লগৰ হাতীমাৰত থাকে। নামটো কৈ দিয়া তোমাৰ। নাম শ্ৰী তলৈক্য সোণোৱাল। তলৈক্য সোণোৱাল। আৰু ঠিক আছে, ব্লগটো চাই যাওক তেন্তে। আমি খানা বনাই। চ' গাইজ, আজি আমি বনাই আছো গাহৰি। তো এতিয়া সিজাই নাই গাহৰিখিনি, কেলে জানো গাহৰি সিজিবলৈ বহুত টাইম লাগিছে। এতিয়া আমি টেষ্ট কৰি চাব নেকি আপোনালোকে? টেষ্ট কৰি চাওঁ দেই। বহুত টেষ্টি হৈছে। চ' এইখিনি কালাৰখিনি চাওক, এনে কেনেকুৱা বনিছে ক'ব। কালাৰটোৰ পৰা ৰঙা হৈছেনে? কিন্তু এটা প্ৰব্লেম হ'ল, মাংসখিনি সিজা নাই এতিয়ালৈকে। সেইটোৱে মেইন প্ৰব্লেম। আৰু বাকী আপোনালোকক পিছত টেষ্ট কৰি জনাম বাৰু কেনেকুৱা হৈছে।